হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বিহু বতৰ মাজত আজি মাকুমলৈ ওলাইছোঁ, বাৰ লগত যাম এতিয়া। তো ভাবিলোঁ ব্লগ এটা বনাওঁ বুলি। তো ব্লগটো এতিয়া ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু বেংকত কাম এটা আছে, তালৈ গৈ আছোঁ। চফা দেখিছে খালি অটোৰ পৰা নামিলোঁ, আহি বৰহাটজন পালোঁহি। এতিয়া মাকুম যাম। এতিয়া বাই দুজনী সোমাইছে আইতাহঁতৰ ঘৰত। এতিয়া মাকুমৰ অটো উঠিলোঁ, গৈ আছোঁ। মাকুম বেংক পালোঁহি। এতিয়া আহি আছোঁ ষ্টেট বেংকলৈ। তাৰপিছত বাৰ লগত আহিছোঁ, বাৰ মোবাইল চাইছোঁ। ৰাতিতে মানুহবোৰ গৈ আছে, পামগৈ আৰু এতিয়া। হ'ল মই এইফালে অহাই নাই, 1.5 বছৰ মানে হৈ গ'ল। আজি আহিছোঁ, স্কুল আহি থাকোঁতে অহা, এতিয়া বহুত দিন হ'ল অহাই নাই। আহি পালোঁহি মাকুম ষ্টেট বেংক। ৰখি আমনি লাগি গৈছেগৈ, কামটো লাগিছে। হৈ গ'ল বেংকৰ কামটো, এতিয়া ওলাইছোঁ। খোজকাঢ়ি খাং এতিয়া। তো উঠাই দিম ৰ। লোকে খোৱা তুলি থাকোঁ। এতিয়া দোকানৰ পৰা মিঠা পান এখন কিনি ল'লোঁ, এতিয়া খাম। আজি আচৰিত মানুহ এডোখৰ বাইক দি দিছোঁ দে। খাং বুলি সোমালোঁ। এতিয়া চাওমিন বনাই আছে, হাফ প্লেট। বাই নেখাং গৈ আছে। এতিয়া খাম। আৰু এখন চামুচ দে, আৰু এখন দে, দুইজনীয়ে খাম যে। চামুচ লৈ দিব। একেখনতে দিছে যে তাৰপিছত এইখিনিতে বাই চব্জি লৈছে এতিয়া। বিলাহী, বেঙেনা লৈছে, বিলাহী। এতিয়া ঘৰলৈ যাম আৰু হৈ গ'ল। এতিয়া বজাৰ চজাৰ কৰি বাই শাক চাক কৰিলে। এতিয়া অটোত গুচি আছোঁ।